Hey guys, welcome back to my YouTube channel. আমাৰ ইয়াত এখন সাপ্তাহিক বজাৰ বহে, তালৈকে গৈ আছো আজি। পুৱাৰ ভাগত বহে। গৈ আছো বজাৰলৈ, খোজকাঢ়ি গৈছো। চয়াবি পাচলি দোকানবোৰ গোটেইবোৰ খোলা নাই, টাইম নাই হোৱা খুলিব। আমি এতিয়া চিধা যাব লাগিব। আপোনালোকেও আহিব পাৰে। খোৱাঙৰ নিগম বুলি কয়, নিগম বজাৰ প্ৰতিটো শুক্ৰবাৰে বহে। আহিব আপোনালোকে, বহুত দূৰৰ পৰাও আহে। আহি চাব, ডাঙৰ বজাৰ এখন। আমি বজাৰ পালোহি। ইয়াত মাছ মাংস শাক পাচলি আদি কৰি কাপোৰ কানি আৰু দা কটাৰীলৈকে সকলো ধৰণৰ বস্তুৱেই পোৱা যায়। বজাৰখন চাই লওক আপোনালোকে। পিছফালে পকৰি বনাই আছে। খাবা নেকি? আমাৰ অহা দেৰি হৈ গ'ল। লকডাউন বজাৰ গাহৰি চাহৰি নাই নেকি? উঠিয়ে গ'ল চাগে। আগতে এইফালেও বহিছিলে বজাৰ। বোকা হৈ আছে যে সেইবাবে বহা নাই ইয়াত। এতিয়া যাওঁগে। বাই বাই।